নমস্কাৰ মই অজয় কুমাৰ দাস মই আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাবলৈ ওলাইছো যোৱা বছৰ মানে 2020 চনত গোটেই বিশ্বত কৰোনা মহামাৰীয়ে দেখা দিছিলে আৰু সমান্তৰালভাৱে আমাৰ অসমতো এই কৰোনাই এটা মহামাৰী ৰূপ ধাৰণ কৰিছিলে আৰু সেই সময়ত শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাক সাফাই কৰ্মী হিচাপে নিযুক্তি দিছিল অসমত বহুত তেনেকুৱা যুৱক যুৱতী সাফাই কৰ্মী হিচাপে নিযুক্তি দিছিল কিন্তু প্ৰথম অৱস্থাত কোনেও আগবাঢ়ি অহা নাছিলে কাৰণ কৰোনা বেমাৰটো এনেকুৱা এটা বেমাৰ আছিলে যিটো মানে এটাৰ পৰা আনটোলৈকে বিয়পি যায় গতিকে মানুহে সেই সময়ত ঘৰৰ পৰা বাহিৰত ওলাবলৈ ভয় কৰিছিল কাৰফিউ দিছিল কিবা দিছিল মানে বহুত মানে এটা ভয়ানক পৰিস্থিতি হৈছিল আৰু সেই সময়ত আমি নিজৰ মৰণৰ কথা নাভাবি নিজৰ ঘৰখনৰ কথা চিন্তা নকৰি দেশৰ কাৰণে সমাজখন বচোৱাৰ কাৰণে অসমখনক উদ্ধাৰ কৰাৰ কাৰণে অসম চৰকাৰক বচোৱাৰ কাৰণে আমি ওলাই আহিছিলোঁ কৰোনাৰ লগত যুদ্ধ কৰিবলৈ আৰু তাৰ লগতে আমাৰ এটা আশা আছিলে যে আমি এটা চৰকাৰী চাকৰি লাভ কৰিম ভৱিষ্যতে কাৰণ যেতিয়া কৰোনা সদায় নাথাকে যেতিয়া কৰোনা শেষ হৈ যাব তেতিয়া হয়তো আমাৰ চাকৰি হয়তো ৰেগুলাৰ হৈ যাব পাৰে কাৰণ সৰু সজাইত শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱে যেতিয়া আমাৰ সাফাই কৰ্মীবোৰে প্ৰশ্ন কৰিছিল যে কৰোনা শেষ হৈ যোৱাৰ পিছত আমাৰ কি হ'ব ছাৰ তেতিয়া ছাৰে এটা কথা কৈছিল যে তহঁতৰ চাকৰি পাৰ্মানেণ্ট হৈ গ'ল তহঁতে আৰু ওলাই যাব নালাগে কৰোনা শেষ হৈ গ'লেও তহঁতক ইয়াতে ৰাখিব মই তহঁতক পাৰ্মানেণ্টলি ৰাখি দিলোঁ তাৰপিছত আমাক ৰাখিব না উলিয়াই তহঁতৰ পাৰ্মানেণ্ট হৈ গ'ল ৰাখিব তহঁতক কোনে উলিয়াই নিদিয়ে আমি যেনেকৈ বেলেগ চাকৰি হ'ল তেনেকৈ তহঁতৰ হৈ গ'ল থাকি যাব একদম 100% থাকি যাব লিখি দিছোঁ 100% চাকৰিটো থাকি যাব COVID-19তো কিবা আৰু COVID-19 শেষ হোৱাৰ পিছত কোনেও খেদি নিদিয়ে এইটো পাৰ্মানেণ্টলি থাকি যাব হ'ব এইটো পাৰ্মানেণ্ট চাকৰি নহ'লেতো কোন আহিব 3 মাহৰ পিছত খেদি দিলে এইটো কোনে হ'ব গতিকে এতিয়া 16,000 টকা পাবি বাঢ়িব প্ৰত্যেক বছৰে পাৰ্মানেণ্টে হ'ল খালি তহঁতৰ 3% কৰি যিটো বাঢ়ে আৰু 5% 3% প্ৰত্যেক বছৰত বাঢ়িব নকমে কিন্তু সেইটো তেখেতৰ সেই আশা আমি বুকুত বান্ধি লৈ আমি কৰোনাত কাম কৰিবলৈ গৈছিলোঁ কিন্তু দুখৰ বিষয় এয়াই যে কিছুমান 3 মাহ কিছুমান 2 মাহ কিছুমানে 6 মাহ তেনেকৈ কাম কৰাৰ পিছতে সবকে উলিয়াই দিছে প্ৰথম দিনা নিযুক্তি দিছিল সৰু ষ্টেডিয়ামত আৰু সৰু ষ্টেডিয়ামতে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে কৈছিল যে তহঁতৰ আৰু যাব নালাগে ঘৰত তহঁতৰ ৰেগুলাৰ হৈ গ'ল কিন্তু বিগত সময়ছোৱাত কি দেখিলোঁ গোটেই অসমৰ ইটোমূৰো আজি গুৱাহাটী GMCৰ পৰা আৰম্ভ কৰি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল দিল্লী পাব্লিক স্কুলৰ পৰা আৰম্ভ কৰি কামৰূপ নলবাৰী বৰপেটা বঙাইগাঁও কোকৰাঝাৰ গোৱালপাৰা চিৰাং ধুবুৰী ইত্যাদিকে আদি কৰি যিমানবিলাক কোভিড কেয়াৰ চেণ্টাৰ আছিল বা কোভিড মেডিকেল আছিল সকলোৰে চাফাই কৰ্মী আৰু ৱাৰ্ড বয়সমূহক কোনো আগতীয়া নটিচ নিদিয়াকৈ উলিয়াই দিলে এয়া যদি উলিয়াই দিয়ে তেতিয়াহ'লে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে কিয় আমাক আশা দিছে আমি আগৰ কামসমূহ এৰি আহি পেলাই ইয়াতো আমি অসম চৰকাৰৰ ভালৰ কাৰণে বা অসমখন ভালদৰে ৰখাৰ কাৰণে নিজৰ জীৱনক উৎসৰ্গ জ্ঞান কৰি আমাৰ নিজৰ ঘৰখনক এৰুৱাই আহিছিলোঁ মানে যিটো সময়ত আমাক কোভিড যোদ্ধাক বিশেষকৈ চাফাই কৰ্মীসকলক ইমানখিনি সন্মান দিছিল আমাক ফুল ছটিয়াইছিল আমাক মালা পিন্ধাইছিল আমাক মানে ভগৱানৰ লগত তুলনা কৰিছিল যিটো সময়ত কিন্তু আজি কৰোনা প্ৰকোপ লাহে লাহে কমি যোৱাৰ লগে লগে আমাক কিয় এনেকৈ অৱহেলা কৰিছে চৰকাৰে আমাৰ কথা কিয় এবাৰো ভাবা নাই যিটো সময়ত মানুহে ঘৰৰ পৰা ওলাব ভয় কৰিছিল সেই সময়ত আমি মৰণক ভয় নকৰি মৰণৰ কথা চিন্তা নকৰি আমি কোভিডত কাম কৰিবলৈ গৈছিলোঁ কাৰণ আমাক মাননীয় স্বাস্থ্যমন্ত্ৰী এটা আশ্বাস দিছিলে যে তোমালোকৰ এইটো চাকৰি তোমালোকৰ স্থায়ীকৰণ কৰা হ'ব তোমালোকৰ কোনোদিনে চাকৰি নাযায় আমাক গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া এটাই অনুৰোধ আমাৰ সকলোৰে ফালৰ পৰা যে আমাৰ
পুনৰ কামৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক আমাৰ পুনৰ সংস্থাপন দিব লাগে আমাৰ সেইটোৱে উদ্দেশ্য আমাৰ কথা এবাৰ ভাবি চাওক সেই সময়টোত যি নেকি ডক্টৰেও পেচেণ্টৰ ওচৰত যাবলৈ ভয় কৰে ডক্টৰ এজনে ডক্টৰ হৈ কিনে পেচেণ্টক ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই দূৰত ৰাখি পেলাই মেডিচিন দিয়ে সেই সময়ত কিন্তু আমি কি কৰিছিলোঁ একদম য'ত পেচেণ্ট শুৱে য'ত পেচেণ্টে লেট্ৰিন কৰে য'ত পেচেণ্টে টোপনি মাৰে য'ত পেচেণ্টবিলাক কৰোণা পেচেণ্টে আপোনাৰ খোৱা বস্তুবিলাক পেলায় সেইবিলাক আমি চাফা কৰিছিলোঁ যিটো বস্তু নেকি যিটো কাম আমি জীৱনত কৰি পোৱা নাছিলোঁ আমি অসমীয়া হয় আমি অসমীয়াবোৰে এইবিলাক কাম হয়তো কৰিছে কিছুমানে কিন্তু বহুতে হয়তো এনেকুৱা কাম ফাৰ্ষ্ট টাইম কৰিছে মই বিশেষকৈ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ মই নিজে এজন ক'ভিড যোদ্ধা আছিলোঁ মই চাফাই কৰ্মী আছিলোঁ মই ফাৰ্ষ্ট টাইম কৰিছোঁ এনেকুৱা কাম তো মই সেইবিলাক কামো কৰিছোঁ একমাত্ৰ এটাই আশাত যে আমাৰ এই চাকৰিটো হয়তো আমাৰ ইন ফিউচাৰত কাম দিব আৰু প্ৰত্যেকে হয়তো তেনেকুৱা আশাতে কৰিছে গতিকে সেই সময়ত আমি মানে কৰোণা পেচেণ্টে লেট্ৰিন পৰ্যন্ত কৰি অহা লেট্ৰিন পৰ্যন্ত আমি চাফা কৰিছোঁ নতুন হাজবেণ্ডৰ এইহে আমি মানুহ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিলোঁ চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছিলোঁ আমি অসম চৰকাৰখনক সহায় কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ নিজৰ জীৱনক উদ্দেশ্য জ্ঞান কৰি আমি আগবাঢ়ি আহিছিলোঁ ক'ভিড কেয়াৰ চেণ্টাৰসমূহত চাফাই কৰ্মী কৰিবলৈ কিন্তু আমি নিজ ইচ্ছামতে হাৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় বিজ্ঞাপনযোগে আমাক মাতিছিল আৰু সেই বিজ্ঞাপনত মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈহে আমি আহিছিলোঁ এই দুখ আৰু পৰিতাপৰ তাতকৈ ডাঙৰ কথা কৰোণা হৈ পেলাই যিবিলাক পেচেণ্ট মৰিছে কিছুমান মৰিছে সেইবিলাক আমি পেকিং কৰিছোঁ যি নেকি জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা সেইটো মৰা মানুহ পেকিং কৰিছোঁ গতিকে মই অসম চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আমাক এবাৰ চকু মেলি চাওক কাৰণ আমি ইমানো বেছি নাই চাফাই কৰ্মী আমাৰ মোৰ সতীৰ্থ ৰূপম ভৰালীদেৱে হিচাপ এটা লগাইছে এটা হিচাপ কৰি চাইছে 1625 জন নে কিহে আমাৰ চাফাই কৰ্মী আছে তাৰ হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে গতিকে এইখিনিক আমাৰ অসম চৰকাৰে বিজেপি চৰকাৰে কৰ্মসংস্থাপন দিব বুলি মই আশা কৰিছোঁ আৰু এতিয়াও আশা কৰিয়ে আছোঁ ভৱিষ্যতে হয়তো আমাক দিব আজিলৈকে কিন্তু আমি বহুত আন্দোলন কৰিলোঁ লাজগেটত চচলত আমি আন্দোলন কৰিলোঁ এইফালে কি কয় মিৰ্জাত আন্দোলন কৰিলোঁ ৰঙিয়াত আন্দোলন কৰিলোঁ এনেকৈ বহু জেগাত আন্দোলন কৰিলোঁ কিন্তু আমাৰ এতিয়ালৈকে কোনো ফল ধৰা নাই আমি কোভিডৰ কাৰণে যুদ্ধ কৰি কোভিড যুদ্ধ হৈছিলোঁ কিন্তু তাৰ সময়ত কি হ'ল আজি আমাক এৰেষ্ট কৰিলে আমাৰ প্ৰশাসন মাননীয় সৰ্বানন্দ সোণোৱাল লগতে আপোনাৰ গৃহ বিভাগে আমাক আজি সকলোৱে আমাৰ কাৰণে যুঁজ দিয়া জয় আই অসম জয় অসম কোভিড যোদ্ধা জয় ৰাইজৰ জয় জয় অসম কোভিড যোদ্ধা অসম জিন্দাবাদ জয় অসম জয় আই অসম জয় অসম কোভিড যোদ্ধা জিন্দাবাদ কোভিড যোদ্ধা জিন্দাবাদ আমাক কি কৰিছিল ফুল ছটিয়াইছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় যে কি আমাক ফুল ছটিয়াইছিল আৰু হেলিকপ্টাৰেৰে আপোনালোকে কি কৰিছে ফুল ছটিয়াই আজি কি কৰিলে আজি লাট মাৰি পেলাই আমাক থানালৈ লৈ আহিলে এয়াই আমাৰ অসম চৰকাৰ এয়া আমাৰ বিজেপি চৰকাৰ কাম কৰা ফল পালো আজি কাম কৰা ফল পালো আজি থানাত নাজানো কি হয় এতিয়া মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই কেইটামান আমাৰ আন্দোলনৰ কেইটামান দৃশ্য আপোনালোকক আগবঢ়াম হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে মই দুটা বস্তু দেখাম এটা হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ সৰু হোজাইত কি বুলি কৈছিলে আৰু আমাৰ তাৰপিছত আমাৰ কি অৱস্থা হ'ল আমি কেনেকৈ আন্দোলন কৰিবলগীয়া হ'ল
আৰু এতিয়া অৱস্থাটো মই ক'লোৱেই যে আমাৰ বৰ্তমান সংস্থাপন নাই। আমি যিবিলাক আগতে কাম কৰি আছিলোঁ সেইবিলাকৰ পৰা আমাক উলিয়াই দিছে। আমি ঘৰত এতিয়া কৰ্মহীন হৈ আছোঁ। গতিকে মোৰ এটাই অনুৰোধ, মই মোৰ ফালৰ পৰা এটাই অনুৰোধ, এটা সময়ত ভগৱানৰ লগত তুলনা কৰাৰ দৰক এতিয়া এনেকৈ অৱহেলা নকৰিব। অসম চৰকাৰৰ মোৰ এটাই অনুৰোধ, আৰু আমাক সংস্থাপন দিয়াৰ অতি সোনকালে ব্যৱস্থা কৰক। মোৰ অনুৰোধ সমূহ চাফাই কৰ্মীৰ ফালৰ পৰা মোৰ এটা বিনম্ৰ অনুৰোধ যে আমাক পুনৰ কৰ্ম সংস্থাপন ঘূৰাই দিয়ক। ধন্যবাদ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাওক, তাৰপিছত আপোনালোকৰ মতামত দাঙি ধৰিব। মৃত্যু খাব দিব নালাগিল হয়, কাৰণ তেওঁৰ হাতত হয়তো আজি যোৱাকালি এটা টকাও নোহোৱা হৈছিল, আৰু তেনে ক্ষেত্ৰতে আজি মৃত্যু খাবতি লোৱা বুলি আমি ধাৰণা কৰোঁ। সমূহীয়া আত্মহনন কৰিব কোভিড যোদ্ধাসকলে। চৰকাৰক বান্ধি দিলে 24 ঘণ্টাৰ সময়। ইয়াৰ পিছত আমি এদিন সময় দিছোঁ, যদি একো নকৰে তেতিয়াহ'লে আমি অল আছাম ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ কাৰণে সাজু হৈ আছোঁ। এই সংখ্যাৰ কোভিড হাস্পতালত কৰ্মৰত অস্থায়ী চাফাই কৰ্মচাৰী আৰু ছুপাৰভাইজাৰসকলৰ। তেজপুৰ কোভিড হাস্পতালত কৰ্মৰত চাফাই কৰ্মচাৰী অমৃত বাহাদুৰ দমাইৰ আত্মহত্যাৰ এই ঘটনাৰ পাছতেই অমৃত বাহাদুৰৰ মৃতদেহ সন্মুখত লৈ ৰাজপথলৈ ওলাই আহিল অস্থায়ী চাফাই কৰ্মী আৰু ছুপাৰভাইজাৰসকল। আত্মহত্যাৰ পথ বাছি লোৱা এই লোকজনে যোৱা মাৰ্চ মাহৰ পৰাই তেজপুৰ কোভিড হাস্পতালত নিয়োজিত হৈ আছিল। যোৱা কেইবামাহো ধৰি এইসকল অস্থায়ী কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহা বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে। এতিয়াও অমৃতে পাবলৈ আছে 50,000 টকাৰ বেতন। মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আপোনালোকে হয়তো ভিডিঅ'টো সম্পূৰ্ণকৈ চালে। আশা কৰোঁ ভিডিঅ'টো সকলোৱে বুজি পালে মই ভিডিঅ'টো কি কাৰণত বনাইছিলোঁ। আৰু যদি আপোনালোকে আমাৰ কোভিড যোদ্ধাসকলৰ, যিসকলে আমাক ইমান বিপদৰ পৰা উদ্ধাৰ কৰিলে, তেখেতসকলৰ যদি এটা সংস্থাপন বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এটা আপোনালোকৰ মতামত জনাই কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এজন হ'লেও আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীৰ, অসম চৰকাৰৰ আমাৰ যিকোনো এজনৰ কাণত পৰে কথাখিনি আৰু আমাৰ সংস্থাপনৰ ব্যৱস্থা কৰে। ধন্যবাদ। জয় আই অসম।